হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? ভালে আছে? মই ভালে আছোঁ। মই বৰ্তমান ঘৰতে আছোঁ। যিবিলাক বন্ধু বান্ধৱী আজি নতুনকৈ আহিলে মোৰ ভিডিঅ'লৈ, তেওঁলোকক মোৰ ভিডিঅ'ত most ৱেলকাম জনাইছোঁ। যিবিলাক বন্ধু বান্ধৱী এতিয়ালৈকে ভিডিঅ' মোৰ চাই ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকক মই ছাবস্ক্ৰাইব কৰিব অনুৰোধ জনাইছোঁ। আজি আপোনালোকলৈ মই কেইযোৰমান মিক্স চাদৰ মেখেলা আনিছোঁ। আমাৰ অতিকৈ মৰমৰ বাপুতি শাহুন ৰঙালী বিহুটি আহি পালেহি। এই ৰঙালী বিহুত এযোৰ মুগাৰ সাজ নিপিন্ধাকৈ আমি অসমীয়া নাৰীয়ে কেনেকৈ থাকোঁ, সেইকাৰণে আজি আনিলোঁ মিক্স টচৰ চাদৰ মেখেলা। এইবিলাক এচি কটনৰ মিক্স টচ চাদৰ মেখেলা, একদম পিন্ধি কমফৰ্টেবল হয়। আপোনালোকে একেবাৰে কম দামতে এতিয়া বৰ্তমান পাব, কাৰণ আমাৰ বহাগ বিহু আহি আছে। বহাগ বিহুৰ কাৰণে অফাৰ চলি আছে। যদিহে আপোনালোকে এই ভিডিঅ'টো চাই ভাল লাগিছে, তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। লগতে বেল আইকনটো বজাই দিব। পাৰিলে লগ বন্ধুৰ ওচৰত মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। দেখিছেনে এইযোৰ মিক্স টচেৰে চাদৰ মেখেলা। জয় আই অসম।